নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ আৰু মোৰ বেবীও ঠিকে আছে। আৰু আপোনালোকক প্ৰথমতে মই জনাইছোঁ বহুত বহুত থেংক ইউ। আপোনালোকে মোৰ ভিডিঅ'বিলাকক কিমান বেছি মৰম দিছে, গতিকে আগলৈও মোক তেনেকৈ মৰম দি যাব। আৰু যদি আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে আপোনালোকে, তেনেহ'লে প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি থৈ যাব। বাৰু এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। দেখিতো গমেই পাইছে আচলতে বেবী আদৰিবৰ কাৰণে ইমানখিনি আয়োজন, ইমান ভাল লাগিছে নে মনটো, মানে আহিয়ে একেবাৰে মনটো পূৰা ফূৰ্তি লাগি গৈছে। মানে আচলতে এটা ছাৰপ্ৰাইজ হয়। ঘৰৰ মানুহখিনি আমি আহিম বুলি গম পাই ঘৰ ধৰকৈ এইবিলাক চব যা যোগাৰ কৰিছে। এটা কেকো অৰ্ডাৰ দি আনি থৈছে আৰু কেকটোত একদম ধুনীয়া ছোৱালী এজনী আছে গম পায়নে, মানে পিংক কালাৰ একদম ধুনীয়া মানে। আৰু তাৰপাছতে সকলোৱে মিলি ঘৰৰ দাদা বৌ মাইনাটো আছে চব ডেক'ৰেশ্যনৰ কাৰণে। তাৰপৰা চানু চঞ্জনা আৰু ওচৰৰ মাইনুটো আছেই, আৰু তাইতো আহিবই আমাৰ প্ৰতিটো ক্ষেত্ৰতে। গতিকে চবেই মিলি মুঠতে ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰিছে। যেতিয়া দেখিছোঁ বাহিৰৰ পৰা, মানে দেখি একদম মনটো ভাল লাগি গৈছে। ইমানখিনি কৰি থৈছে আমাৰ বেবী আদৰিবৰ কাৰণে একেবাৰে। গতিকে তেওঁলোককতো অলৰেডি থেংক ইউ ক'লোঁ বাৰু, তথাপি ভিডিঅ'ৰ যোগেদি আকৌ তেওঁলোকক ধন্যবাদ দিছোঁ ইমানখিনি কৰি থোৱাৰ কাৰণে। আৰু আহি আমি কেক চেক কাটিলোঁ, ভিতৰলৈ সোমাই গৈছোঁ ঘৰত। মই ভাবিছিলোঁ যে বাহিৰতে চাগে সেয়া কৰি আছে, কিন্তু তাৰপিছত যেতিয়া ভিতৰত গৈ দেখিছোঁ যে আমাৰ ৰুমটো আৰু আমাৰ বিচনাখনো ইমান ধুনীয়াকৈ সজাই থৈছে নহয়। ইয়াত দেখিছেনে ৱেলকাম লিখি থৈছে, আচলতে বেবী লিখিছিলে নেকি চাগে, কিন্তু বেবীটো তলত ধৰিব পাৰিলে বাৰু। যিয়ে নহওক ইমান ধুনীয়া লাগিছে। আৰু গোটেই পিংক আৰু হোৱাইট বেলুন দি থৈছে। আৰু বেবীও আহি ধুনীয়াকৈ শুই আছে আৰু আৰামত নিশ্চিন্ত মানে। হয়তো তাই গম পালে চাগে যে তাই ঘৰ আহি পালেহি। আৰু এয়া হৈছে, মই এটা ক্লিপ দিছোঁ আপোনালোকক চাব দেই, গীতমে ভনীয়েকৰ লগত কেনেকৈ যে খেলিছে। যিদিনা আহিছিলোঁ সেইদিনা গধূলিৰ ভিডিঅ' হয়, কিন্তু দেখি মোৰ ভিডিঅ'টো ইমান মৰম লাগিলে, মই সেইকাৰণে ভাবিছোঁ যে থাকি যাওক, চিন্তা ৰৈ যাব সেইবুলি আচলতে মই ক্লিপটো এড কৰি দিলোঁ। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ দেই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।